55 লিটাৰ পানী প্ৰত্যেক দিনা দিয়াৰ যি সিদ্ধান্ত কৰিছে, মই ভাবো যে পৃথিৱীৰ ইতিহাসত এনে ধৰণৰ এক বিৰল সিদ্ধান্ত কোনেও ল'ব পৰা নাছিল। এনে ধৰণৰ যুগান্তকাৰী সিদ্ধান্তই আমাৰ সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিব। কাৰণ আমি সকলোৱে জানো যে পানীয়ে বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে আৰু বিশুদ্ধ পানীয়ে আমাক সুস্থভাৱে ৰাখিব পাৰে। অসমত 25,000তকৈ অধিক গাঁও আছে। এই গাঁওবিলাকৰ জনসাধাৰণৰ খোৱা পানী সম্পৰ্কত বিগত সময়ছোৱাৰ বাতৰি কাকত যদি আমি মেলি চাওঁ, তেতিয়াহ'লে দেখো কোনোবাই নলাৰ বেয়া পানী খাইছে, কোনোবাই পথাৰৰ পানী খাইছে, যাৰ ফলস্বৰূপে ৰোগে আমাৰ সমাজখন বহু পৰিমাণে আক্ৰান্ত কৰিছিল। জল জীৱন মিছনৰ জৰিয়তে 25,000তকৈ অধিক গাঁৱত বিশুদ্ধ যোগান ধৰাৰ যি আঁচনি, এই আঁচনিয়ে আমাক প্ৰথমতে সকলোকে নিৰোগী হোৱাৰ দিশত এটা খোজ আগবাঢ়ি যাবলৈ সুবিধা দিব। দ্বিতীয়তে এই 25,000 গাঁৱত 25,000 যেতিয়া আঁচনি হৈছে আৰু প্ৰত্যেক আঁচনিৰ জৰিয়তে একোজনকৈ যুৱকে 7,000 টকা পাব জলমিত্ৰৰ জৰিয়তে আঁচনি ৰূপায়ণ কৰিবৰ বাবে। এই 25,000 যুৱকৰ এক সংস্থাপনৰ দিশতো এই আঁচনি আগবাঢ়িছে। আৰু অসম চৰকাৰে যি 1 লাখ নিবনুৱা সংস্থাপনৰ কথা কৈছিল, এই নিবনুৱা সংস্থাপনৰ 1 লাখৰ উপৰিও আৰু 25,000 নিবনুৱাই তেওঁলোকৰ কাম কাজ কৰিব পাৰিব। দ্বিতীয়তে তেওঁলোকে সেই অঞ্চলত তেওঁলোকক স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা ট্ৰেইনিং দিয়া হ'ব আৰু তেওঁলোকে পাইপলাইনৰ ত্ৰুটিয়ে হওক, সৰু সুৰা ইলেক্ট্ৰিকেল প্ৰব্লেমেই হওক, সেইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে কাম কৰিব পাৰিব। গতিকে এনেধৰণৰ এখন যুগান্তৰকাৰী আঁচনিৰ বিৰুদ্ধে আমি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে নিঃসন্দেহে আৰ্তজনৰ বিৰুদ্ধে বা দুখীয়া লোকৰ বিৰুদ্ধে ক'বলৈ হ'ব। মোৰ এইখিনি কথা কৈ থাকোঁতে মনত পৰিছে আমাৰ অসমৰ পৰা গৈ ভাৰতবৰ্ষৰ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ কথা। এই পবিত্ৰ সদনত লাভলীনা বৰগোহাঁইৰ বিষয়ে ইতিমধ্যে আলোচনাও হৈছিল। লাভলীনা যেতিয়া স্কুলত আছিল ক্লাছ 6ত, লাভলীনাই ঘৰত এটা নিজে পুখুৰী খন্দাৰ কাম কৰিছিল। অৰ্থাৎ লাভলীনা বৰগোহাঁইৰ ঘৰতো খোৱা পানীৰ অভাৱ আছিল আৰু নিজে সেই ক্লাছ 6ত থাকোঁতে লাভলীনা বৰগোহাঁই মাটি খান্দি পুখুৰী এটা সৃষ্টি কৰিব লগা এটা পৰিৱেশ সৃষ্টি হৈছিল। আৰু আজিৰ তাৰিখত যদি আপোনালোকে চায় যে লাভলীনা বৰগোহাঁই গাঁৱত যি জল জীৱন মিছন আঁচনি হৈছে, কিছুদিনৰ পূৰ্বে মাননীয় আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উক্ত আঁচনি উদ্বোধন কৰিছে। কিমান আটক ধুনীয়াকৈ এই আঁচনি কাৰ্যকৰী হৈছে আৰু তাৰ ফলস্বৰূপে সেই অঞ্চলৰ ৰাইজে কেনেধৰণে বিশুদ্ধ পানী খাব পাৰিছে, এই কথাবিলাক আমি মন কৰিব লাগিব। দ্বিতীয় কিছু সংখ্যক সন্মানীয় বিৰোধী সদস্যই ক'ব বিচাৰে বা বিচাৰিব যে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত, মই ভাবোঁ এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আটাইতকৈ গধুৰ আৰু গুৰুত্বপূৰ্ণ দায়িত্বটো হ'ল স্থানীয় বিধায়কৰ। মোৰ সমষ্টিত যদি কোনোবাই 1 মিটাৰ দৰ সলনি 1 মিটাৰ গভীৰতাৰ সলনি 6 ইঞ্চি গভীৰতাত পাইপ ফুটিছে, সেই দায়িত্ব ইয়াৰ পৰা গৈ মাননীয় মন্ত্ৰী মহোদয়ে সেই দায়িত্ব পালন কৰিব নোৱাৰিব। মই বিধায়ক হিচাপে সেই কাম চকু দিব লাগিব। মোৰ লগত যিসকল মোৰ দলৰ সদস্য আছে, মোৰ যি সমাজৰ কাম কৰা মানুহ আছে, তেওঁলোকক নজৰ দিবলৈ ক'ব লাগিব। আৰু মোৰ নেতৃত্বত মোৰ সমষ্টিটোত বিভাগটোক কঠোৰভাৱে মানি চলিবলৈ বাধ্য কৰাব লাগিব যে চৰকাৰৰ নীতি নিয়মৰ বাহিৰত গৈ কোনো ঠিকাদাৰে যাতে তেওঁলোকৰ কাম কাজ বেয়া কৰিব নোৱাৰে। এতিয়া অসম চৰকাৰৰ এই 10% দিয়াৰ ফলত 416 কোটিৰ বিপৰীতে 4,000 কোটি টকা আঁচনি হ'ব। এই আঁচনি কেৱল শাসক দলৰ বাবেই নহয়, এই আঁচনিয়ে বিৰোধী দলকো উপকৃত কৰিব আৰু তেখেতসকলৰ অঞ্চলতো আজি বিৰোধী দলৰ প্ৰত্যেকজন বিধায়কৰ তেখেতসকলৰ গাঁওসমূহতো 100% যাতে এই আঁচনি ৰূপায়িত হয়,
সেই কথা চৰকাৰে বিশেষভাৱে মন কৰিছে আৰু প্ৰত্যেক পৰিয়ালেই যাতে প্ৰত্যেকজন ব্যক্তিৰ বিপৰীতে 55 লিটাৰকৈ পানী পায় তাৰ প্ৰতি লক্ষ্য ৰাখিছে। ইয়াৰ লগতে আঁচনি স্বচ্ছতাৰ কাৰণে থাৰ্ড পাৰ্টি ইনস্পেকশ্যনৰ ব্যৱস্থা আছে। থাৰ্ড পাৰ্টি ইনস্পেকশ্যনৰ জৰিয়তে ক'ৰবাত যদি কিবা ত্ৰুটি থাকি গৈছে থাকিব পাৰে, আমাৰ ব্যৱস্থা এদিনত সৃষ্টি হোৱা ব্যৱস্থা নহয়, এই ব্যৱস্থাত বহু ক্ষেত্ৰত বহু অসুবিধা থাকিব পাৰে। থাৰ্ড পাৰ্টিৰ জৰিয়তে যদি ইনস্পেকশ্যন হ'ব, ক'ৰবাত কিবা ত্ৰুটি থাকিলে সেই ত্ৰুটি দূৰ কৰাৰ চেষ্টা কৰা হ'ব। ইয়াৰ লগতে আঁচনিসমূহৰ যিবিলাক DPR বনোৱা হৈছে, DPR বিলাক কেৱল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইঞ্জিনিয়াৰৰ দ্বাৰা বনোৱা হোৱা নাই। ইয়াৰ কাৰণে এটা বেলেগ বেলেগ এজেঞ্চিক দায়িত্ব দিয়া হৈছে। 25,000 আঁচনিৰ বিপৰীতে 25,000 এষ্টিমেট বা DPR বনাব পৰাকৈ হয়তো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ক'ৰবাত কপি পেষ্ট হোৱাৰ ভয় আছিল। সেইকাৰণে এতিয়া এটা কিছুমান নিউট্ৰেল এজেঞ্চি, যি টেকনিকেল এক্সপাৰ্ট, তেনেকুৱা এজেঞ্চি লৈ DPR বনোৱা হৈছে আৰু সেই DPR বিভাগৰ পৰা ওপৰলৈ যেতিয়া আহিব, ষ্টেট লেভেল সিলেকশ্যন কমিটিয়ে সেই DPR এপ্ৰুভ কৰিছে। মই সেয়ে ভাবোঁ আজি বিৰোধী দলৰ প্ৰস্তাৱটো হ'ব লাগিছিল যে ইয়াতকৈ অধিক পইচা ইয়াত সংযোগ কৰিব লাগে, এই বিভাগক আৰু শক্তিশালী কৰিব লাগে। মই এইখিনি কথা কৈ আজি এই কৰ্তন প্ৰস্তাৱ একেবাৰে ভিত্তিহীন বুলি মই মোৰ মতামত আগবঢ়াই এই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি বক্তব্য সামৰিলোঁ। ধন্যবাদ। ধন্যবাদ। এতিয়া শ্ৰী আমিনুল ইছলাম জুনিয়ৰ। মাননীয় অধ্যক্ষ মহোদয়, আজি আমাৰ দলে যি কৰ্তন প্ৰস্তাৱ আনিছে, এই কৰ্তন প্ৰস্তাৱক সমৰ্থন কৰি দুআষাৰ ক'ব দিবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই বেছি টেকনিকেল পইণ্টত যাব খোজা নাই। বেচিকেলি জল জীৱন মিছনৰ জৰিয়তে বৰ্তমান যিখিনি আমাৰ তাত ঘটিছে বা যিখিনি ফিল্ডত পাই আছোঁ, যিখিনি ডিফিকাল্টিছ আমি ফেচ কৰি আছোঁ, সেইখিনিৰ ওপৰত কিছু কথা আগবঢ়াব বিচাৰিছোঁ। মূল কথাটো হ'ল প্ৰেক্টিকেলি যিটো কথা যে আমাৰ অসমৰ পানীত যথেষ্ট আৰ্ছেনিক আৰু ফ্লৰাইড থকা বুলি বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে। লগত বিশেষকৈ আমাৰ দক্ষিণ চালমাৰ মানকাছাৰ জিলাত ফ্লৰাইড আৰু আৰ্ছেনিক থকা পানী বহু ঠাইত ধৰা পৰিছে আৰু যাৰ ফলত আমাৰ ইণ্ডিয়াৰ ভিতৰতে হায়েষ্ট যিটো দিব্যাংগ আমাৰ দক্ষিণ চালমাৰ মানকাছাৰত ডিটেক্ট হৈছে। সেইকাৰণে মই যথেষ্ট এটা উৎসাহিত হৈছিলোঁ যে JJMৰ জৰিয়তে কমচে কম বিশুদ্ধ খোৱা পানীখিনি পাব আৰু যাৰ জৰিয়তে মানুহখিনি উপকৃত হ'ব। বিশুদ্ধ সকলো বেমাৰ আমি জানো যে পানীৰ পৰাই হয়, মেক্সিমাম পানীৰ পৰাই এইবিলাক বেমাৰ হৈ থাকে আৰু পানীৰ বিশুদ্ধ পানী পাব। কিন্তু প্ৰেক্টিকেলি আমি দেখিছোঁ বৰ্তমান যিবিলাক কাম সম্পূৰ্ণ হৈছে, সেই কাম সম্পূৰ্ণ হোৱা যিখিনি পাইপৰ ব্যৱস্থা কৰিছে, প্ৰথম কথাটো হ'ল পাইপবিলাক যিটো ডেপ দিব লাগে সেইটো দিয়া হোৱা নাই। সকলো ৰাস্তাৰ ছাইডে ছাইডে সেই পাইপবিলাক দিয়া হৈছে। ইভেন ষ্টেট হাইৱেৰ আমাৰ যি গাঁৱলীয়া ৰাস্তাৰ ছাইডে ছাইডে সেইবিলাক দিয়া হৈছে। কাইলৈ যদি ৰাস্তাটো আমি দেখিছোঁ এইবিলাক চব বহল কৰি থকা হৈছে, সেই ৰাস্তাবিলাক বহল কৰিলে আকৌ এইবিলাক উচ্ছেদ হৈ যাব, প্ৰজেক্টটো ফেইল হৈ যাব। আৰু পাইপবিলাকৰ যিটো মানে 200-250 ফেমিলি বা 300 ফেমিলিৰ পানী যাবৰ কাৰণে যিটো পাইপৰ ব্যৱস্থা কৰা হৈছে, পাইপটো মাত্ৰ 2 ইঞ্চি। আমি এটা সময়ত ভাবিছিলোঁ যে এইটো এম্পেনেলৰ জৰিয়তে পাইপবিলাক ফিক্স কৰা হৈছে, কিছুমান কোম্পানীক দিয়া হৈছে। পৰৱৰ্তী সময়ত আমি দেখিছোঁ 2 ইঞ্চি পাইপেৰে যদি 250 ফেমিলিয়ে পানী পাব লগা হয়, এইখিনি কিমানখিনি সমীচীন হ'ব। আৰু পাইপবিলাকৰ লগত যিখিনি টেপ দিয়া হৈছে, টেপটোৰ কোনো প্ৰটেকশ্যন নাই। এটা নীলা কালাৰৰ পাইপৰ মাজত ওপৰত এটা টেপ দি থকা হৈছে। প্ৰেক্টিকেলি আমি এইখিনি যে যি পানীৰ চিষ্টেমত যে 56 লিটাৰ পানী দিয়া হ'ব, এই 56 লিটাৰ পানী আমাৰ এটা ফেমিলিৰ কাৰণে চাফিচিয়েণ্ট হয়নে নহয়? এই 56 লিটাৰ পানী যিখিনি দিয়া হ'ব, 55 লিটাৰ পানী, এইখিনি আমাৰ কাৰণে এটা ফেমিলিৰ কাৰণে চাফিচিয়েণ্ট হ'বনে নাই? অকল খোৱা আৰু ৰন্ধাৰ কাৰণে পানীখিনি দিয়া হ'ব যিখিনি কথা কৈছে, এই পানীখিনি দিবৰ কাৰণে
মেক্সিমাম ইলেক্ট্রিফিকেশন আমার তাত নাই। ইলেক্ট্রিফিকেশন মোৰ তাত হায়েষ্ট পোর মাত্র দিনত 3 ঘন্টা 4 ঘন্টা ইলেক্ট্রিক থাকে। মই এখনৰ কথা কৈছো। আর ইলেক্ট্রিসিটি না থাকিলে তাত যেটো জেনারেটর সিস্টেম করা হয়েছে, মেক্সিমাম জেনারেটর সিস্টেমত মোটর টু 5 হর্স দিছে, যত 9 হর্স লাগে। যথেষ্ট এইবিলাক কমপ্লিট করা হয়েছে, এতিয়ালৈকে এইবিলাক সংশোধন হৈ উঠা নাই। আৰু এই ইলেক্ট্রিসিটির কস্টটো কোনে বেয়া কৰিব? প্ৰতিখন ঘৰে এটা পইচা ফিক্স কৰিব লাগিব। আমাৰ তাত যত 20 ফুট তলত আমি টিউবৱেলৰ পানী পাওঁ, 15 ফুট তলত টিউবৱেলৰ পানী পাওঁ, তাত পইচা দি পানী খোৱা কনসেপ্ট, মান্থলি পইচা দি পানী খোৱা কনসেপ্ট অসমত আমি ইষ্টাবলিছ কৰিব পাৰিম নে নাই? গভৰ্ণমেণ্টৰ পৰা যিখিনি ল্যান্ড, আমাৰ তাত গভৰ্ণমেণ্ট ল্যান্ড পোৱা প্ৰব্লেম। প্ৰাইভেট ল্যান্ড যিখিনি আছে, প্ৰাইভেট ল্যান্ড দিয়া মানুহখিনিৰ এটাকৈ চাকৰি দিয়া হ'ব বুলি কোৱা হৈছে, আৰু তেখেতে 6,000 টকাকে দিয়া হ'ব বুলি কোৱা হৈছে। এই 6,000 টকাটো এজন মানুহৰ কাৰণে ৰাতিপুৱাৰ পৰা যদি 300 বা 400 ফ্যামিলি হয়, 3টা 4টা আর্ম হয়, পানীৰ পাইপৰ 3টা 4টা আর্ম থাকে। সেই আর্মবিলাক চেঞ্জ কৰোতে দিনটো তেখেতে লাগি থাকিব লাগিব। সেইখিনি লাগি থকাৰ কাৰণে তেখেতৰ সেইখিনি 6,000 টকা সাফিসিয়েন্ট হয়নে? আৰু যদি গভৰ্ণমেণ্ট ল্যান্ড হয়, গভৰ্ণমেণ্ট ল্যান্ড হলে সেই চাকৰিটো বা সেই ল'ৰাজন যিজন কেয়াৰটেকাৰ হ'ব, তেখেতক সিলেকশন কৰাৰ দায়িত্বটো কোনে ল'ব? তো এইবিলাক সমস্যা আমাৰ তাত যথেষ্টখিনি আছে। আমি দেখিছো যে আমাৰ দক্ষিণ শালমা মানকাছৰ জিলা এটা উৎকৰ্ষ ডিস্ট্রিক্ট হিসাবত ডিক্লেয়াৰ কৰা হৈছে। ভাৰতবৰ্ষৰ জলজীৱন মিছনৰ জৰিয়তে গোটেই ভাৰতবৰ্ষত 10টা ডিস্ট্রিক্ট উৎকৰ্ষ ডিস্ট্রিক্ট হিসাবে ডিক্লেয়াৰ কৰিছে। উত্তৰ পূৰ্বাঞ্চলত 2টা ডিস্ট্রিক্ট, নাগালেণ্ডৰ এটা ডিস্ট্রিক্ট, আৰু অসমৰ একমাত্ৰ আমাৰ দক্ষিণ শালমা মানকাছৰ জিলাখন উৎকৰ্ষ ডিস্ট্রিক্ট হিসাবে কৰা হৈছে। আৰু এই উৎকৰ্ষ ডিস্ট্রিক্ট হোৱাৰ পিছত আমি প্ৰতি ঘৰে পানী পাব বুলি যেটো কনসেপ্ট পাইছো, যিখিনি সম্পূৰ্ণ হৈছে অকল পাহাৰৰ 2টা য'ত পানীৰ অভাৱ, য'ত পাহাৰৰ আমাৰ পাহাৰ অঞ্চল যেটো আছে, পৰ্বতীয় অঞ্চল, তাত অকল 3টা প্ৰজেক্ট এতিয়ালৈকে ভাইবল হৈ আছে, আৰু কোনো প্ৰজেক্টত এতিয়ালৈকে পানী দি থকা হোৱা নাই। এই কথাটো আমি বাৰবাৰ চিন্তা কৰিছো যে কেনে সম্ভৱ হ'ব, কেনেকৈ কেতিয়াবা পানী দিয়া হ'ব। তেখেতসকলে এতিয়ালৈকে কোনো ধৰণৰ আনসাৰ আমাক দিব পৰা নাই। থাৰ্ড পাৰ্টিৰ জৰিয়তে ইনস্পেকশনৰ কথা যেটো কোৱা হৈছে, থাৰ্ড পাৰ্টি ইনস্পেকশন কৰে। এই থাৰ্ড পাৰ্টি ইনস্পেকশন কৰাৰ লগত লোকেল ৰিপ্ৰেজেন্টেটিভক লৈ ৰিভিউ কৰাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছিল যে কমসে কম লোকেল এমএলএ বিলাকক লৈ ক'ত কি প্ৰব্লেম হৈছে ৰিভিউ কৰিব লাগে। আজিলৈকে কোনো ডিসি অসমৰ বোধহয় কোনো লোকেল এমএলএক লৈ ৰিভিউ মিটিং কৰা নাই। তেখেতসকলে কৈছে আমি নাজানো। আমাৰ লগত এতিয়ালৈকে কোনো ধৰণৰ ৰিভিউ মিটিং হোৱা নাই বা কোনো ৰিভিউ মিটিঙৰ ইনভাইটেশ্যন আমি পোৱা নাই। এতিয়া আমি ক'ব বিচাৰিছো যে আজি নতুনকে প্যাকেজৰ যেটো সিস্টেম কৰিছে, প্যাকেজৰ কৰাৰ লগে লগে আমি দেখিছো ডাঙৰ কিছুমান কোম্পানীয়ে লাষ্ট যেটো আগত দিয়া হৈছিল, আমি দেখিছো 30টা 40টাকে প্ৰজেক্ট এজন কন্ট্ৰাক্টৰ লৈছিল। আজিলৈকে সেই কন্ট্ৰাক্টৰকে এদিনো গ্ৰাউণ্ডত যোৱা নাই, একজনৰ গ্ৰাউণ্ডত যোৱা নাই। মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম যে মোৰ জিলাতো 46 মানে স্কিম এতিয়া কেনসেল কৰিছে, আগৰ কন্ট্ৰাক্টৰৰ পৰা কেনসেল কৰিছে। আমাৰ কথাটো হ'ল যিবিলাকে লৈছে আৰু ইন্ডিভিজুৱেল যিবিলাক সৰু সৰু কন্ট্ৰাক্টৰ আমাৰ লোকেল কন্ট্ৰাক্টৰে কৰিছে, তেখেতসকলৰ 2-3টা কথা থাকে। এটা কথা হ'ল যে আমি লোকেল ল'ৰাক কন্ট্ৰাক্ট দিব পাৰিছো এটা হ'লে, বা আমি এটা দুটা কাম হ'লে দিব পাৰিছো। তেখেতসকলে আমাৰ লোকেল ল'ৰা, লোকেল ঠাইটোৰ প্ৰতি দায়বদ্ধতা থাকে। পানীটো ওলাইছে নে ওলোৱা নাই সেই লোকেল কন্ট্ৰাক্টৰজনক ধৰিব পাৰে, লোকেল কন্ট্ৰাক্টৰৰ ওচৰত যাব পাৰে। যিবিলাক ডাঙৰ ডাঙৰ কন্ট্ৰাক্টৰ এদিনো সমষ্টিত নাযায়, তাত কিছুমান মাস্তান টাইপৰ ল'ৰাহঁতক দায়িত্ব দিয়া হয়। তেখেতসকলে কাম কৰে, কোনো কমপ্লেইন কৰিব নোৱাৰে। কমপ্লেইন কৰিবলৈ যদি কমপ্লেইন কৰে সেই উল্টা থ্ৰেটনিং খাই আহে। এনেকুৱা আমি দেখিছো ডাঙৰ কন্ট্ৰাক্টৰবিলাকৰ কামৰ জৰিয়তে এইটো অৱস্থাৰ সৃষ্টি হৈছে। সেইকাৰণে আমি তাৰ যদি লোকেল ল'ৰা যিখন গাঁৱৰ যিখন অঞ্চলৰ বা যিখন সমষ্টিৰ কাম হ'ব, সেই সমষ্টিৰ যদি লোকেল ল'ৰা সেই কামটো কৰাৰ যথেষ্টখিনি ফলপ্ৰসূ হ'ব বুলি আমি ভাবো। এতিয়া আমি দেখিছো যে আমাৰ জিএসটিৰ ক্ষেত্ৰত তেতিয়া দিয়া হৈছে আমাৰ 12% জিএসটি কথা কৈ দিয়া হৈছে, জিএছএমৰ 12% জিএসটি কথা কোৱা হৈছে। এতিয়া দেখিছো লোৱাৰ সময়ত 18% জিএসটি লৈ আছে। তো এই ৰিমেইনিং 6% জিএসটি যেটো থাকিব, এই 6% জিএসটি কোনে দিব সেই কথাটো আহিতে আমাক কন্ট্ৰাক্টৰবিলাকে সুধে। মই যে এইটো আমাৰ মেটাৰ নহয়, আমিতো এইটো সিদ্ধান্ত ল'ব পৰা নাই। তো এই ক্ষেত্ৰত আমি দেখিছো এটা যথেষ্টখিনি
খেলিমেলি সৃষ্টি তাত হৈ আছে যে 6% GST কোনে এইটো কৰিব। আৰু আমি উৎকৰ্ষ ডিষ্ট্ৰিক্ট হিচাপে দক্ষিণ শালমাৰ মানকাছাৰ জিলাত যিখিনি কাম এতিয়ালৈকে চলি আছে, কামৰ মানদণ্ড অত্যন্ত নিম্ন, যথেষ্ট নিম্ন কাম আমি দেখা পাইছোঁ। একেদিনাই আমাৰ জৰিয়তে 13টা 14টাকে প্ৰগ্ৰাম তেখেতসকলে ইনোগ্ৰেশ্যন কৰিব লৈ যায়। আগৰ যিখিনি ডেট ফিটিংছৰ কাম আছিল, আমি সুধিলোঁ 13টা 14টা একেদিনে কিয় লৈ গৈছে? তেখেতসকলে আপোনাৰ সময় বঢ়াইছোঁ। পিছত মই চিন্তা কৰিলোঁ নহয়, মই আগত দুটা সম্পূৰ্ণ মই হওক এটা প্ৰগ্ৰামো সম্পূৰ্ণ পানী একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এটা প্ৰগ্ৰামতো পানী দেখাব পৰা নাই। লাষ্টলৈকে এটা প্ৰগ্ৰামতো পানী নলবিলাকত পানী লৈ যাব পৰা নাই। তো আমাৰ কথাটো হৈছে যে আজি যদি এনেকুৱা এটা অৱস্থাত JJMৰ যিটো পাৰপাছ, যিটো মানে পাৰপাছ যে প্ৰতি ঘৰ ঘৰ পানী দিয়া, ধন্যবাদ জনাইছোঁ। এই যিটো মিছনক আমি ধন্যবাদ জনাইছোঁ। কিন্তু প্ৰেক্টিকেলি আমাৰ অসমত আমি কিমানখিনি মানুহক পানী দিব পাৰিম, কিমান ঘৰে মানুহ পানী পাব, আৰু বিকল্প যিখিনি পানীৰ ব্যৱস্থা সেই বাকীখিনি পানী ক'ৰ পৰা পাব? আকৌ ইন্দ্ৰা দিব লাগিল, আকৌ টিউবৱেল থাকিব লাগিল। তাৰমানে এটা সাফিচিয়েণ্ট পানী দিয়াৰ কোনো ব্যৱস্থা ইয়াত আমি দেখা নাই। তো JJMৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আজি থাৰ্ড পাৰ্টি ইনস্পেকশ্যনত গৈছে। থাৰ্ড পাৰ্টি ইনস্পেকশ্যন যোৱাৰ পিছত তেখেতসকলে যিটো ইনস্পেকশ্যন কৰিছে, ইয়াত কেনেকৈ তেখেতসকলে গ্ৰীণ ছিগনেল দি আছে, কেনেকৈ বিল পাছ কৰাৰ কাৰণে দি আছে। মই যোৱা প্ৰায় 5-6 মাহ আগত মই কৈ দিছিলোঁ এই 3-4টা পানী দিব পৰা নাই, আপোনালোকে 2 ঘণ্টা চলক, 3 ঘণ্টা চলক, কিন্তু মোক দেখাওক যে লাষ্ট মেনটো পানী পাইছে। নেদেখাৰ কাৰণে মই তেখেতসকলক কলোঁ যে এইটো বিল আপোনালোকে আগতে নিব, যেতিয়ালৈকে পানীটো লাষ্ট মানুহলৈকে নাপায়, ঘৰে ঘৰে পানী নাপায়, তেতিয়ালৈকে বিল নকৰিব। এতিয়া তেখেতসকলে কৈ আছে না বিলটো হৈ গ'ল। এইটো বোলে কেনেকৈ হৈ গ'ল? মইতো না কৰিলোঁ আপোনালোকক। কৈছে না থাৰ্ড পাৰ্টি ইনস্পেকশ্যন কৰি দি গৈছে। থাৰ্ড পাৰ্টি যদি এনেকুৱাকৈ ইনস্পেকশ্যন কৰি তেখেতসকলক গ্ৰীণ ছিগনেল দি দিয়ে, তেতিয়াহ'লে পানী এনেকৈ পাব আৰু পাৰপাছটো কেনেকৈ চাফ হ'ব? আমি দেখিছোঁ যে ইয়াৰ আগতেও অংগনবাদী আৰু স্কুলবিলাকৰ যিবিলাক মানে সৰু সৰু 1,65,000 1 লাখ টকীয়া যিবিলাক স্কিম আছিল, প্ৰায় 2 বছৰ হৈ গ'ল। তেখেতসকলৰ এতিয়ালৈকে সৰু সৰু কণ্ট্ৰেক্টৰ, লোকেল কণ্ট্ৰেক্টৰ যিবিলাক আছে, প্ৰতিখন সমষ্টিত আছে, সেই মানুহবিলাকৰ আজিলৈকে বিল পোৱা নাই। তো চব আৰু এটা কথা আমি দেখিছোঁ যে আমাৰ যিটো অনায়ম আঁচনিৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আটাইতকৈ বেয়া অৱস্থা অনায়ম আঁচনিৰ যিটো অৱস্থা, এইটো এই ক'ব খুজিছোঁ। প্ৰেক্টিকেলি যিমানখিনি অনায়ম আঁচনি হ'ব লাগে, মোৰ দক্ষিণ শালমাৰ মানকাছাৰ জিলাৰ কথা কৈছোঁ। যেতিয়া ধুবুৰী জিলাত আছিলোঁ তেতিয়াও আমি এই ভিজিলেন্স এণ্ড মনিটৰিং কমিটিত এই কথাটো কৈ আহিছিলোঁ যে তাত ইনস্পেকশ্যন দিব লাগে। 12,000 অনায়ম আঁচনি হৈ গৈছে। ইমান অনায়ম আঁচনি হোৱাৰ পিছতো তাৰ কোৱালিটি ইমান মানে নিম্নতম, মানে দৰ্জাটো গাজালি মাৰি দিয়ে, এটা কব্জালৈকে নলগায়। টিনবিলাক কাগজৰ নিচিনা পাতল। আজিৰ দিনত কোনো ঘৰৰ ওপৰত টিং নাই। যিখিনি কৰা হৈছে সেইখিনিতে প্ৰায় 3 গুণ কাম দেখুওৱা হৈছে। সৰু সৰু স্কুলৰ ল'ৰা ছোৱালীলৈ বিভিন্ন এংগেলৰ পৰা ফটো চেঞ্জ কৰি মাৰি সেইবিলাক কৰা হৈছে। এইবিলাকৰ ক্ষেত্ৰত যদি এটা উপযুক্ত ইনকুৱাৰী ব্যৱস্থা কৰা নহয়, মই ভাবোঁ সেই সমষ্টিৰ যিবিলাক NGOক দিয়া হৈছে, সেই NGO বিলাকক দিয়াৰ অধিকাৰ তেখেতসকলৰ, কাম দিয়াৰ অধিকাৰো সেই অফিচাৰবিলাকৰ, ইনস্পেকশ্যন কৰাৰ অধিকাৰো তেখেতসকলৰ, দিয়া অধিকাৰো তেখেতসকলৰ। অধিকাৰ তেখেতসকলৰ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ এই যে যিটো ব্যৱস্থা ইয়াত সৃষ্টি কৰিছে, সেইখিনি ব্যৱস্থাৰ এটা আমূল পৰিৱৰ্তনৰ প্ৰয়োজন আছে। আদাৰৱাইজ যিটো ক্ষেত্ৰত আমাৰ অনায়ম আঁচনি আৰু আমাৰ পানী যোগান আঁচনি, এইটো কিন্তু ব্যৰ্থ হ'ব। তাৰ এটা পৰিকল্পনা আমি দেখা পাইছোঁ। এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। মাননীয় অধ্যক্ষ মহোদয়, জল জীৱন মিছন আঁচনি এখন অত্যন্ত গুৰুত্বপূৰ্ণ এখন আঁচনি। আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা তেওঁ সপোন দেখিলে যে যিদৰে ভাৰতবৰ্ষৰ গাঁও অঞ্চলত ৰাইজে বিশুদ্ধ পানী পোৱাৰ কাৰণে হাহাকাৰ কৰি আছিলে, সেই সময়ত এখন আঁচনিৰ কথা ভাবিছিলে, জল জীৱন আঁচনি, যিখন আঁচনিৰ জৰিয়তে তেওঁ ভাৰতবৰ্ষৰ সকলো ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা হাতত লৈছিলে। আৰু সেইটো কাৰণে তেওঁ জল জীৱন
আঁচনিখন অত্যন্ত গুৰুত্ব সহকাৰে লৈছিলে আৰু তাৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে তেওঁ অত্যন্ত গুৰুত্ব সহকাৰে লৈছিলে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ছোৱাত এইটো নকলেও হ'ব, স্বাধীনতাৰ বেছি সময়ছোৱাত কোন আছিলে দেশত, কোনে চৰকাৰ এইটো নকলেও হ'ব, কোনো চৰকাৰে আগতে তেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰা নাছিলে। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ বিশ্বত কেনেধৰণৰ পানীক লৈ ইমান ডাঙৰ আঁচনি কেতিয়াও গ্ৰহণ কৰা নাছিলে। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী এনেকুৱা ধৰণৰ এখন আঁচনি আছে, যি আঁচনিৰ জৰিয়তে তেওঁ ভাৰতবৰ্ষত বসবাস কৰা 19,34,00,000 ফেমিলিক পানী দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু সেই মৰ্মে তেওঁ আজি যিদৰে ইমপ্লিমেণ্টেশ্যন কৰিছে, আৰু বৰ্তমান দেখা গৈছে যে 2022 চনৰ বৰ্তমান দেশত 10,78,51,019টা ফেমিলিক ইতিমধ্যে আজি এজন নাও ইতিমধ্যে ইমানটা ফেমিলিক ইতিমধ্যে পানী দিয়াৰ ব্যৱস্থা হৈছে। ইতিমধ্যে অসমৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ বিভাগীয় মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট তৎপৰতাৰে ইতিমধ্যে জল জীৱন মিছনৰ কাম আৰম্ভ হৈছে। আৰু আমি জানো যে অসমত যি 26,395খন যি গাঁও আছে, তাতে বসবাস কৰা 65 লাখ ফেমিলিক ইতিমধ্যে পানী দিয়াৰ জল জীৱন মিছনৰ জৰিয়তে পানী দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰখনে, মাননীয় মন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট তৎপৰতাৰে কাম ইতিমধ্যে আগবঢ়াইছে। আৰু দেখা যায় যে যেতিয়ালৈ জল জীৱন মিছন হোৱা নাছিলে, সেই আগমুহূৰ্তত 15 আগষ্ট 2019 চনত তেতিয়া আমাৰ আগমুহূৰ্তত 1,11,000 মানুহৰে মাত্ৰ পানীৰ কানেকশ্যন আছে। বৰ্তমান দেখা গৈছে যে এতিয়া 2022 চনত 27,52,000 ফেমিলিক ইতিমধ্যে কানেকশ্যন দিয়া হৈছে, প্ৰায় 41%। মানুহ ইতিমধ্যে কাভাৰ কৰা হৈছে। মই নিজৰ অঞ্চলৰ কথা ক'ব লাগিব, চাউথ কামৰূপৰ অঞ্চলৰ উদাহৰণে দিওঁ, মই অন্য সমষ্টিৰ কথা নাজানো। আমাৰ যি চাউথ কামৰূপ এৰিয়া আছে, দক্ষিণ কামৰূপ অঞ্চল, সেই অঞ্চলতো মানুহে এটা সময়ত যথেষ্ট বিশুদ্ধ খোৱা পানীৰ কাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলে। আমি নিজৰ ভুক্তভোগী যে মানুহে খোৱা পানী বিচাৰি 1 কিলোমিটাৰ 2 কিলোমিটাৰ তেনেকুৱা পৰ্যন্ত যাব লগা হৈছিলে। মহিলাসকলে কলা লৈ পেলাই দূৰলৈ যাব লাগে। সমস্যা আমাৰ দক্ষিণ কামৰূপ অঞ্চলতো মই নিজে দেখিছো। আৰু সেই 99টা তাত ইতিমধ্যে স্কিম দিয়া হৈছিলে, তাৰে 74টা কাম সম্পূৰ্ণ হৈছে। 74টা কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু ছয়গাঁৱত 97টাৰ স্কিম আছিলে, তাৰে 76টা ইতিমধ্যে কমপ্লিট হৈছে। পলাশবাৰীত 91টা কাম দিয়া হৈছিলে, তাৰে 75টা ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে। ইয়াৰ অৰ্থ এইটোৱে যে মই পলাশবাৰীৰ কথা কৈছো যে 91টা পলাশবাৰী, বকত 99 আৰু ছয়গাঁৱত 97। তাৰমানে মই ৰুলিং পাৰ্টিৰ বিধায়ক আছো পলাশবাৰীত, কিন্তু বকত ছয়গাঁৱত আপোনাৰ কাকো পাৰ্লিটি কৰা নাই। এইটো বিৰোধী পক্ষে হাত চাপৰি এটা বজাব লাগিছিল, ইয়াতে হাত চাপৰি এটা জোৰকে বজাব লাগিছিল। আজি বিৰোধী পক্ষ কোনো পাৰ্চেলিটি কৰা নাই। বকত ছয়গাঁৱত বেছি পাইছে পলাশবাৰী সমষ্টিতকৈ। ইতিমধ্যে 267টা যি চেংচন হৈছিলে, তাৰে 225টা ইতিমধ্যে কমপ্লিট হৈছে আৰু ভালদৰে ঠিকাদাৰবিলাকে কাম কৰিছে। আৰু এতিয়া দেখা গৈছে যে মাননীয় মন্ত্ৰী মহোদয়ৰ নেতৃত্বত তাৰে যি SDO আছে বা এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে, নিজে সেই পৰিভ্ৰমণ কৰিছে। নিজে ঠাইবিলাক পৰিভ্ৰমণ কৰি পেলাই গোটেই কামৰ তদাৰক কৰিছে। আৰু বৰ্তমান যি নতুন স্কিম দিয়া হৈছে, ইয়াতো একচুৱেলি ৰুলিং পাৰ্টিৰ বিধায়ক পাইছে। এইবাৰ পলাশবাৰীত মাত্ৰ আমি 50টা পাইছো। বকত আপোনাৰ বকত 61টা দিয়া হৈছে আৰু ছয়গাঁৱত 31টা দিয়া হৈছে। কোনো ধৰণৰ পাৰ্চেলিটি কৰা নাই। সবকা সাথ সবকা বিকাশ, যিটো মাননীয় মোদী ডাঙৰীয়াৰ যিটো শ্লোগান আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যিটো শ্লোগান, তাৰে বাস্তৱত এইটো এটা বাস্তৱৰ এটা পেকেল, এটা উদাহৰণ। ইয়াৰ উপৰিও এটা সময়ত আমি যেতিয়া পঢ়িছিলো, সেই সময়ত আমি স্কুলবিলাক দেখা গৈছিল, প্ৰায় স্কুলত দমকল আছিলে, দমকলত পানী আছিলে এটা সময়ত। কিন্তু যেতিয়া আমাৰ
গোটেই পৃথিৱীৰে যেটো ৱাটাৰ লেভেলটো কমি গৈছে, তত গুচি গৈছে, দমকলত আজিকালি পানী নলায়। এটা সময়ত আগৰ যি আমি যেতিয়া 15 বছৰীয়াৰ পৰা আগৰ পৰা যি চৰকাৰ দেখিছিলোঁ, এই সময়ত কিন্তু যথেষ্ট মানে স্কুলবিলাকত ল'ৰা ছোৱালী 1 কিলোমিটাৰ যাই পেলাই পানী খাব লগা হৈছিল, এনেকুৱা এটা ব্যৱস্থা হৈছিল। কিন্তু বৰ্তমান দেখা যায় যে অসমৰ যি আমাৰ 45,790টা স্কুল যি আছে, সেই 45,790টা স্কুলৰ বৰ্তমান আজিৰ ডেটত 37,829খন স্কুলত ইতিমধ্যে ৰানিং ৱাটাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও এটা সময়ত অংগনবাদী চেণ্টাৰ বুলি ক'লে কোনো আগতে নাচাইছিলে, এনে বনাই থবলৈ বনাই থৈছিল। তাতে কিদৰে কি পৰিৱেশত ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিছে তাৰে কোনো ধৰণৰ নাচাইছিলে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে যি মডেল অংগনবাদী চেণ্টাৰ, লগতে এবাৰ ৰানিং ৱাটাৰ ফেচিলিটিও মডেল অংগনবাদী চেণ্টাৰত দিয়া হৈছে। আৰু ইতিমধ্যে যি অসমত যি 39,239টা যি আমাৰ অংগনবাদী চেণ্টাৰ আছে, সেই 39,239টাৰ ভিতৰত 26,940টাত ইতিমধ্যে ৰানিং ৱাটাৰ ফেচিলিটি দিয়া হৈছে। সো এইখিনি কাম ইতিমধ্যে মাননীয় মন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ক্ষেত্ৰত কৰিছে। 126টা সমষ্টিতে মাননীয় মন্ত্ৰী মহোদয় বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে ইতিমধ্যে সঠিকভাৱে ছাৰ্ভে ৰিপৰ্ট তৈয়াৰ কৰি পেলাই যি স্কিমবিলাক তৈয়াৰ কৰিছে। আৰু নিশ্চয়কৈ আমি সকলোৱে সুখী, আমাৰ অসমৰ ৰাইজে এটা বিশ্বাস লৈছে যে অসমৰ ভিতৰত 100% অসমত পানীৰ সমস্যা নাইকিয়া হ'ব। এইটো আমিও অনুধাৱন কৰিব পাৰিছোঁ। ইতিমধ্যে অসমত টোটেল 24,151টা স্কিম ইতিমধ্যে চেংচন হৈছে। আৰু ইতিমধ্যে ফাংচনেল হাউচ হোল্ড টেপ কানেকশ্যন ইতিমধ্যে 57,21,531টা ইতিমধ্যে হৈছে। ইয়াৰ লগে যি আমাৰ হৰ ঘৰ জল যিটো ইতিমধ্যে 3,403টা ভিলেজ ইতিমধ্যে ডিক্লেয়াৰ হৈছে। আৰু 240খন ভিলেজ ইতিমধ্যে সম্পূৰ্ণভাৱে তেওঁলোকে চাৰ্টিফাইড দিছে, তেওঁলোকৰ যে সম্পূৰ্ণভাৱে তেওঁলোকক পানী যোগান দিয়া হৈছে। সো মুঠৰ ওপৰত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, সকলোকে তেওঁৰ এটা মিছন আছিলে 2024 চনৰ ভিতৰত সকলোৱে জল পায়, পানী পায়, বিশুদ্ধ পানী পায়, তেওঁ এটা ব্যৱস্থা গ্ৰহণৰ তেওঁ সেই তেওঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ সেই সপোন বাস্তৱত ৰূপ দিয়াৰ কাৰণে প্ৰত্যেকখন ৰাজ্যৰ অসমতো আমাৰ মাননীয় মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় তাৰ কাম কৰি আছে। বিৰোধী পক্ষই যি মিছন জল জীৱন মিছনক লৈ সকলো অসমৰ ৰাইজে উৎসাহিত হৈ আছে, সেই উৎসাহিত সেই এটা আঁচনিক বিৰোধী পক্ষই কৰ্তন প্ৰস্তাৱ অনাটো অত্যন্ত দুৰ্ভাগ্যজনক। মই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি কথাখিনি কৈছোঁ। এইখিনি কৈ মোৰ কথাখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰী নুৰুল হুদা। অধ্যক্ষ মহোদয়, খন্তেক আগতে আমাৰ সন্মানীয় সদস্য বিশ্বজিৎ ফুকন ডাঙৰীয়াই তেওঁৰ বক্তব্যত এটা কথা আনিছিল যে বিৰোধীয়ে কৰ্তন প্ৰস্তাৱ আনি অপমান কৰিছে, এই শব্দটো ডিলিট হ'ব লাগে। অধ্যক্ষ মহোদয়, জলে জীৱন, জল অৰ্থাৎ পানী, অবিহনে আমি কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰো। মানৱ জীৱনৰ কাৰণে ভূগৰ্ভৰ যিটো জলভাণ্ডাৰ আছে, সেই জলভাণ্ডাৰৰ পৰা আমাৰ ফলত যিমানেই এইখিনি ব্যৱহাৰ কৰা হৈ আছে, সিমানেই পানীত ভূগৰ্ভৰ পানীত আপোনাৰ সংক্ৰমণ মিহলি হৈ আছে, পানী সংক্ৰমিত হৈ আছে, যাৰ কাৰণে আৰ্ছেনিকযুক্ত ফ্ল'ৰাইড এইবিলাক পোৱা যায়। আৰু এই পানীৰ প্ৰায় 99% বেমাৰ এই পানীৰ পৰাই হয়। মাননীয় মন্ত্ৰী মহোদয় কথাখিনি শুনিলে ভাল আছে। Honorable Minister. মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এই ভূগৰ্ভৰ পানী কেনেকৈ
আমি সুৰক্ষিত কৰিব পাৰোঁ। যিটো কীটনাশক দৰৱ কৃষিত ব্যৱহাৰ কৰা হয়, ৰাসায়নিক সাৰ কৃষি ব্যৱহাৰ কৰা হয় আৰু উদ্যোগীকৰণৰ I would say social sciences is interdisciplinary simply because there's a link to every program, from every program. From poli-sci to anthropology, there's no limit to what I can do with my degree. दानिया देंखो आरो मोसानाय हाबाफारि बे हाबाफारियाव दं बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे रजे नुजाफैखो आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे रजे नुजाफैखो आंनि बे गोसोनि लाजिहां माहां माबा बुंसि मिनिहां माहां नायहरसि गाबहां माहां मोदै गसि थाबायहां माहां आंजों फैसि बारजों बिरदों खानाय बिलाइ फासोरा रुबै फोलाव हरदों आंनि फारसे आखाइ थाइनै माबोरै हमथाहरनो हाबावनो नोंखौ रजे गोसोआ आंनि जावलिया जासै
जासै आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे सोर रजे नुजाफैखो आंनि बे गोसोनि मेगना अरायबो नोंखौल' नुसै रजे मेसेबना थाबोलाबो नोंखौल' नुसै जानो लोंनोबो बावलाय लांसै रजे मावनो दांनोबो बालाय लांसै गोसोआ आंनि नोंखौल' हास्थायबायसै सिमाङाव सानैजों गेलेबायसै मोखाङाव सानैजों आन्दायबायसै रजे गोसोआ आंनि जावलिया जासै रजे गोसोआ आंनि पागला जासै आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे सोर रजे नुजाफैखो आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे सोर रजे नुजाफैखो आंनि बे गोसोनि गाम्बारि बिलोनि समायना सिखोला नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा जाहोनो हाया गारा फिसिनो हाया गारा माबोरै नोंखौ आं गोसो थोनो माबोरै नोंखौ आं हाबा लानो सिखिरि सुबुंनि जरायदाव 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 आंहाबो नोंखौनो जरा अरलांबाय हाय आदा नोंखौनो गोसो थोबाय गाम्बारि बिलोनि समायना सिखोला नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा
साख्रि गैया बाख्रि गैया गावनि आथिङाव गसंनो हाया अ माबोरै नोंखौ आं हाबा लानो माबोरै नोंजों आं रायजो হোৱা নাছিল চৰকাৰীভাৱে দায়িত্ব দিয়া হোৱা নাছিল এতিয়া যেহেতু সৰ্বসাধাৰণ ৰাইজৰ হাতত এই দায়িত্বটো দিয়া হ'ল তেওঁলোকে নিজাববীয়া প্ৰচেষ্টাৰে সৰু সুৰা কামবিলাক তেওঁলোকে কৰিব পৰা হৈছে বা নিজে আগভাগ লৈছে এইটো চৰকাৰৰ বাবে এটা ভাল লক্ষণ অসমীয়া মানুহখিনি নিজৰ খোৱা পানীকণ নিজে ঠিক কৰি লোৱাৰ এই চিনটো আগত কিন্তু নাছিল এতিয়া আহিছে ঠিক সেই কেনেধৰণে আমাৰ যি ২৬,০০০ ৰেভিনিউ ভিলেজ আছে অসমত এই ২৬,০০০ ৰেভিনিউ ভিলেজৰ প্ৰায়বিলাক গাঁৱতে আমি ভ্ৰমণ কৰোঁতে আমি দেখিছোঁ প্ৰায়বিলাক গাঁৱতে এই নিৰ্মাণ কাৰ্য হৈছে বিশুদ্ধ খোৱা পানী সম্পৰ্কত কিন্তু কিছুমান অঞ্চলত বিভাগীয় বিষয়াৰ অলপ তেওঁলোকৰ হেমাহি ইয়াত থাকে আঁচনিটো কাম আৰম্ভ কৰিবলৈ দিয়াৰ পিছত বহু সময়ত কিবা টেকনিকেল প্ৰব্লেম যদি দেখুৱাই কিছু পিছ পৰি যায় এই ক্ষেত্ৰত আমাৰ বিভাগে মই অনুৰোধ জনাইছোঁ যাতে বিভাগে মাননীয় মন্ত্ৰী মহোদয়ৰ নেতৃত্বত অকণমান সহযোগিতা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ কাৰণ এই আঁচনিটো ২০২৪ চনৰ ভিতৰত ৰাইজক বিশুদ্ধ খোৱা পানী দিয়াৰ এই যি চিন্তা আৰু মাত্ৰ ২ বছৰ এই ২ বছৰৰ ভিতৰত আমি শেষ কৰিব লাগিব মই আশা কৰিছোঁ আমাৰ বিভাগে অতি তৎপৰতাৰে কাম কৰি আছে আৰু অলপ সহযোগীয়া হ'লে আমাৰ কাৰণে ভাল হয় আৰু এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাব খুজিছোঁ যিবিলাক আঁচনি বৰ্তমান পৰ্যায়ত অলপ লেহেমীয়া হৈছে সেইখিনি সহযোগিতা কৰিবৰ কাৰণে ইতিমধ্যে মন্ত্ৰী মহোদয়ে যথেষ্ট আগ্ৰহ আগবাঢ়ি গৈছে কিন্তু আমি দেখা পাইছোঁ ইয়াৰ মাজতো কিছু কাম ৰৈ যায় গতিকে সেইখিনি সহযোগিতা কৰি আগবঢ়াই লৈ গ'লে আমাৰ ভাল হ'ব বুলি আশা কৰি মই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মোৰ বক্তব্য সামৰি মাৰিছোঁ ধন্যবাদ ধন্যবাদ শ্ৰী উৎপল বৰা মাননীয় অধ্যক্ষ ডাঙৰীয়া আজি বিধানসভাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্তন প্ৰস্তাৱত আমাক দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে আপোনাক প্ৰথমতে ধন্যবাদ জনাইছোঁ আজি আমাৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ডাঙৰীয়াই যি ৪১,৬১৮.২৪ লাখ টকা মঞ্জুৰ কৰিব লাগে বুলি যি প্ৰস্তাৱ আগবঢ়াইছিল সেই প্ৰস্তাৱৰ বিপৰীতে বিৰোধী দলে ১০০ টকা হ্ৰাস কৰি কৰ্তন প্ৰস্তাৱ যি আনিছে তাৰ মই তীব্ৰ বিৰোধিতা কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া অন্ন বস্ত্ৰ বাসগৃহৰ পিছত সকলোতকৈ প্ৰয়োজনীয় বস্তু জনসাধাৰণৰ কাৰণে পানী আৰু বিশুদ্ধ পানী যেতিয়ালৈকে আমাৰ সমাজখনে খাবলৈ নাপায় তেতিয়ালৈকে সমাজত স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হয় আৰু সেইকাৰণে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অভিলাষী আঁচনি জল জীৱন মিছন ভাৰতবৰ্ষত ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল সেই আঁচনি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আজি আমি সদনৰ পৰাই ধন্যবাদ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ বিগত কাৰ্যকালত আমাৰ চৰকাৰ অহাৰ পিছত জল জীৱন মিছনৰ যি পদক্ষেপ হাতত লৈছে এই পদক্ষেপে অসমৰ ১২৬টা সমষ্টিত আজি বিশুদ্ধ খোৱা পানী খোৱাবৰ কাৰণে জল জীৱন মিছনৰ জৰিয়তে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে গতিকে ইয়াত আৰু পুঁজিৰ প্ৰয়োজনীয়তা আছে যেহেতু এই আঁচনিখনৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰা হৈছে ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ডিঙৰ পৰাও ইয়াৰ প্ৰয়োজনীয়তা আছে আৰু জল জীৱন মিছনৰ এই পুঁজিৰ কাৰণে আজি যি প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱত আচলতে দিব লাগে বিৰোধীয়ে কৰ্তন কৰিব নালাগিছিল
কৰ্তন প্ৰস্তাৱ আনিব নালাগিছিল। মই কেইটামান কথা জল জীৱন মিছনৰ ওপৰত অকণমান ক'বলৈ ওলাইছোঁ। আমাৰ বহুকেইজন সদস্যই এৱাৰনেছটোৰ কথাৰ ওপৰত কৈছে আৰু এইটো আমিও দেখা পাইছোঁ যে এৱাৰনেছটো আমাৰ জাগৰণটো কিছু কম হৈছে। আজি ইউজাৰ্ছ কমিটি হওক, ৱাটাৰ ইউজাৰ্ছ কমিটি বা আমাৰ যি চকপিট নিৰ্মাণ কৰা, প্লেটফৰ্ম নিৰ্মাণ কৰা, টেপৰ ওচৰত টেপবিলাক ভাঙি দিয়া, তাৰ কাৰণে যিটো এজেঞ্চিক আচলতে এৱাৰনেছ কৰিবলৈ দিয়া হৈছিল, সেই এজেঞ্চিখিনিয়ে বিগত সময়ছোৱাত কিছু কাম কৰি আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি আমাৰ অসম চৰকাৰে SHG গোটবিলাক আৰু বিভিন্ন ধৰণৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনক এই কামবিলাকক এৱাৰনেছ আনিবৰ কাৰণে বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ এগৰাকী সদস্যই কৈছে যেটো কণ্টিনিউৱাছ কৰিবৰ কাৰণে 15 ফাইনেন্সৰ পইচা কিমান দিন চলিব। 15 ফাইনেন্স পইচাৰ জৰিয়তে আমাৰ টাইট পুঁজিৰ পৰা ইয়াত কিছু পইচা প্ৰত্যেকখন পঞ্চায়তত, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ পৰা এটা পুঁজি ৰিজাৰ্ভ কৰি ৰখা হৈছে আৰু যদিহে এৱাৰনেছটো আমাৰ সাইমালটেনিয়াছলি কৰা হয় যে ইউজাৰ্ছ কমিটিবিলাকে যি পুঁজি 10 টকা 20 টকা বা যিটো ফিক্স কৰা হৈছে সেই পইচাটো যদি প্ৰত্যেকটো ইউনিটৰ পৰা যদি উলিয়াই আমাৰ যি জল মিত্ৰ দিয়া হৈছে এই জল মিত্ৰসকলৰ জৰিয়তে যদি তাত ভালকৈ এৱাৰনেছটো হয় তেতিয়াহ'লে এই স্কিমবিলাক আমি ৰান কৰিবৰ কাৰণে আমাৰ যথেষ্ট সুবিধা হ'ব আৰু টাইট পুঁজি যিহেতু আহিবলগীয়া 3-4 বছৰলৈকে এই পুঁজি আহি থাকিব। টাইডৰ পৰা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে জিলা পৰিষদৰ পৰা মনিটৰিং কৰি এই স্কিমবিলাক মাইনৰ ৰিপেয়াৰিংবিলাক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে মই ভাবিছোঁ এই স্কিমটোত এৱাৰনেছটোৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু প্ৰপাৰ মনিটৰিং আমাৰ ডিপাৰ্টমেণ্টে যথেষ্ট মনিটৰিং কৰি আছে, কিন্তু তাৰ মাজতো মই যিটো দেখা পাইছোঁ মোৰ সমষ্টিতে যথেষ্ট ষ্টাফৰ অভাৱ ঘটিছে। কিছু আমাৰ ধন্যবাদ জনাব লাগিব জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ডাঙৰীয়াক, মাজতে কিছু এপইণ্টমেণ্টৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু চাইমালটেনিয়াছলি আমাৰ বহু মানুহ ৰিটায়াৰ্ড গৈছে। ৰিটায়াৰমেণ্টত যোৱাৰ পিছত এজন ছেকশ্যনেল অফিচাৰে হয়তো 15-20টা স্কিম চাব লগা অৱস্থাত পৰে আৰু সেই 15-20টা স্কিম যেতিয়া চাব লগা অৱস্থাত পৰে প্ৰপাৰ মনিটৰিংটোৰ অভাৱ কিছু ঘটিছে, নহয়। তাৰ কাৰণে হয়তো ঠিকাদাৰসকলে কিছু তাৰ ক্ষেত্ৰত অলপ বেমেজালিৰ সৃষ্টি কৰে, কোনো ক্ষেত্ৰত এই ক্ষেত্ৰত আমি দেখা পোৱা গৈছে। গতিকে আমি ভাবিছোঁ যদিহে ৰিটায়াৰমেণ্টত যোৱা আমাৰ ফালৰ পৰা এটা অনুৰোধ কৰিব বিচাৰি মন্ত্ৰী ডাঙৰীয়া, ৰিটায়াৰমেণ্টত যোৱা এক্সপাৰ্ট যদি ইঞ্জিনিয়াৰ থাকে তেখেতলোকক যদি ভলণ্টিয়াৰ হিচাপে বা কিবা এটা ৰিমুনাৰেশ্যনত যদি এই কাম এটা স্কিম বা 2-3টা স্কিম যদি চাবলৈ দিয়া হয় তেতিয়াহ'লে এই আঁচনিবিলাক আৰু এইবিলাক আৰু ফুল ফাংচনিঙলৈ গৈ থাকিব। লগতে আমাৰ ট্ৰেন্সফাৰ লাইনৰ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, আমাৰ বহুকেইজন আমাৰ সন্মানীয় সদস্যই কৈ গৈছে যে লাষ্ট পইণ্টলৈকে পানীটো পোৱা নাযায়। সাপোজ 1 কিলোমিটাৰ যোৱাৰ পিছত পানীৰ প্ৰেছাৰটো কমি যায়। এই প্ৰেছাৰ মেইনটেইন কৰিবলৈ আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত যথেষ্ট এক্সপাৰ্ট ইঞ্জিনিয়াৰ থাকে, তেখেতলোকে এই টেকন'লজিটো উলিয়াব লাগে যি টেকন'লজিৰে লাষ্ট পইণ্টলৈকে যাতে ষ্টেবল এটা প্ৰেছাৰ থাকে, যিটো প্ৰেছাৰৰ জৰিয়তে আমি সকলো পইণ্টত সকলো হাউচহোল্ডে যাতে পানীখিনি পায়, তাৰ কাৰণে ফুল প্ৰেছাৰত যাতে পানীটো পায় তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই মন্ত্ৰী ডাঙৰীয়াক কামৰ ডিলে হৈছে বুলি মই নাভাবোঁ, কিন্তু ভাবিছোঁ ছিষ্টেম অফ এক্সিকিউশ্যন আৰু ছিষ্টেম পে'মেণ্ট ক্ষেত্ৰত কিছু অলপ দীঘলীয়া হৈছে যেন লাগে। যে আমাৰ ডিষ্ট্ৰিক্টবিলাকত যেতিয়া কামবিলাক হয়, কামবিলাক হোৱাৰ পিছত কণ্ট্ৰেক্টৰে যেতিয়া বিল